উফ, আজি যে স্কুলত ইমান ভাগৰ লাগিছে নহয় ফুটবল খেলি। দীপক মোৰো গাটো কিবাহে লাগিছে। তহঁতি এটা কথা জাননে নাই? কি কথা? কালি মই মোবাইল চাই থাকোঁতে এটা পাহাৰত গৈ কেনে কেইটামান মানুহে মেগী খাই আছিল। মোৰ দেখি ইমান পাহাৰত গৈ মেগী খাওঁ লাগিছে নহয়, নকৈছোঁ আৰু। ময়ো কেতিয়াবা এনেকুৱা ভিডিঅ'বোৰ চাওঁ, ইমান মজা লাগে ন? তাকে। নহ'লে ব'ল আজি আমি পাহাৰত গৈ মেগী পাৰ্টি কৰোঁগৈ। কেনেকেনো যাবি পাহাৰত? মেগীটো বাৰু আমি বনাব পাৰিম, কিন্তু আমাক চাৰিটা ইমান সৰু আমাক যাব দিব জানো ঘৰৰ পৰা? তাকে, নহ'লেতো যাবই পাৰিলোঁ হয়। বাদ দে আৰু এইবোৰ। তই ঠিকে কৈছ, যাব নিদিলেনো আৰু কি কৰিবি? তহঁতিনো কি কথা পাতি আছ পিছপিনে? চিম্পুৱে বোলে কালি মোবাইলত কেইটামান মানুহক পাহাৰত গৈ মেগী খোৱা ভিডিঅ' দেখিলে। এতিয়া তাৰো বোলে বহুত খাওঁ লাগিছে। এতিয়া যাবতো মোৰো মন আছিল, কিন্তু এতিয়া যাবিনো কেনেকে? সেনেকুৱা ভিডিঅ'বোৰ কিন্তু চাই কেনে বহুত ভাল লাগে। ময়ো চাওঁ কেতিয়াবা। যাবি যদি এটা কিন্তু আইডিয়া আছে যাব পৰা। আইডিয়া? কি আইডিয়া? নহ'লে ব'ল আমি বৰদাকে কওঁগে, কাৰণ বৰদাই যাব পাৰে কিন্তু দেই। দেউতাহঁতেতো নাযায়, কিন্তু বৰদাই যাব পাৰে। দীপক তই ঠিকে কৈছ। আমি যদি এনেকে কেতিয়াবা ক'ৰবাত যাব খোজো বা কিবা কৰিব খোজো, বৰদাই কিন্তু আমাৰ লগত লগ দিয়ে আকৌ। তেনেহ'লে ব'ল এতিয়া ঘৰত গৈ কাপোৰ কানি চেঞ্জ কৰি বৰদাৰ ওচৰলৈকে যাব লাগিব। ব'ল বৰদাৰ ওচৰলৈকে যাম ব'ল। তহঁতে গ'লে যাবি, মই কিন্তু নাযাওঁ দেই। মোৰ কিন্তু ভয় লাগে এইবোৰত। পাহাৰ হাবিৰ মাজত কিবা ওলাব আকৌ। তই অলপ বেছিয়ে দেই, তই বেছিয়ে ভয় কৰ। দীপক তই ঠিকে কৈছ। ৰিংকিডাল যে বহুত ভয় পাদুৰা। সেইবোৰ বাদ দে, ব'ল এতিয়া আমি জল্দি যাব লাগে। ব'ল জল্দি যাব লাগে। দীপক নহ'লে ব'ল আমি এতিয়া ঘৰলৈকে নাযাওঁ, ডাইৰেক্ট বৰদাৰ ঘৰতে সোমাই যাওঁ, তাৰপিছত ঘৰত যাম। সেইটোও বেয়া নহয়, ঠিক আছে ব'ল। বৰদা খালি নাযাওঁ বুলি নক'লেই হ'ল আৰু, নহ'লে মৰিলোঁ, কোনো যাব নিদিব আমাক। ৰচোন চাওঁ। বৰদা কি হ'ল তোমালোকৰ? আজি স্কুলৰ পৰা বাহিৰে মোৰ ইয়াতে যে? বৰদা আমি তিনিটাই মানে এটা কথা ভাবিছিলোঁ। কি কথা ভাবিছা? সেই কামটোত যদি আপুনি নাথাকে তেতিয়া কামটোৱে নহ'ব। এনেকুৱা আকৌ কি কাম মই নাথাকিলে যে নহ'ব? বৰদা আমি তিনিওটাই ভাবিছোঁ যে আমি পাহাৰত গৈ মেগী বনাই খাম, কিন্তু আপুনি আমাৰ লগত যাব লাগিব, নহ'লে আমাৰ ঘৰৰ পৰা যাব নিদিব নহয়। তোমালোকে পাহাৰত গৈ কিয় মেগী খাব লাগে? ঘৰত বনাই খালে নহয় নি? নহয় মানে ঘৰত সেই মজাটো নালাগে না, ঘৰততো সদায় খায়ে থাকোঁ। পাহাৰত গৈ খাব মন গৈছিল আৰু। মই যোৱাটো যাব পাৰোঁ, কিন্তু মই মেগী চেগী লৈ যাব নোৱাৰোঁ দেই, তোমালোকৰ পৰাই খাম। কিন্তু সেইটো কেনেকৈ হ'ব আৰু? আমিতো নিজৰ মেগী লৈয়ে যাম, আপুনিও আপোনাৰটো লৈ আহিব, আমাৰতো বাৰু দিব নালাগে। তেনেহ'লে মই নাযাওঁ দিয়া, তোমালোকে যোৱাগে। বৰদা তেনেকৈ নক'ব। হ'ব দিয়ক, আপুনি আমাৰ পৰা খাব দিয়ক। अब आया ना ऊट पहाड़ के नीचे। আজি অলপ বেছি হৈ গৈছে। তেওঁ নগ'লে যে আমাক ঘৰৰ পৰা যাব নিদিব, সেইকাৰণে আমাৰ একদম পূৰা ফাইদা উঠাই আছে। হ'ব দিয়া, ইমান মন মাৰি থাকিব নালাগে। আজি এটা কাম কৰিম, তোমালোকক মোৰ পেনৰ পৰা আজি মেগী পাৰ্টি, যোৱা। বৰদা আপুনি ইমান ভাল। এতিয়া মই খুৱাম বুলি কৈছোঁ যে এতিয়া মই ভাল নে কি? নহয় বৰদা, আপোনাকতো মই আগৰ পৰাই ভাল পাওঁ। দিয়া তেন্তে ব'লা এতিয়া বেছি দেৰি কৰিব নালাগে, অলপ পিছত আন্ধাৰহে হ'ব। এতিয়া জল্দি তোমালোকে কাপোৰখিনি চেঞ্জ কৰি আহা, ময়ো ইয়াতে গোটেই পেকিং চেকিং কৰোঁ। মেগী আকৌ কেৰাহী চেৰাহী লাগিব নহয়, সেইবোৰ ৰেডি কৰোঁগৈ মই। হ'ব বৰদা, আমি এতিয়া আহি আছোঁ। মা মই আহিলোঁ। জল্দি মোক খাবলৈ দিয়া, মোৰ কাম এটা আছে। তই স্কুলৰ পৰা আহি যে আজি ইমান তেটো ফালি আছ কেলে? তই এতিয়া হাত মুখটো ধুই আহ, তোক মই খাবলৈ দিম নহয়। তোক কি এতিয়া মই ৰাস্তাতে খাবলৈ দিম নেকি? নহয় মা, আজি মই খাই কেনে ফচকে এটা জেগাত যাব লাগিব। ক'ত যাৱ ল'ৰা তই? কলৈকো যাব নোৱাৰ, তই ঘৰতে বহি কেনে ভালকে পঢ়িব লাগিব, বুজিছ? নহয় মা, বৰদা, মই আকৌ ধুনু, চিম্পু, আমি গোটেইকেইটা লগ লাগি আজি পাহাৰত গৈ মেগী পাৰ্টি কৰিম। কি কৈছ? পাহাৰত গৈ মেগী পাৰ্টি কৰিবি? তোৰ দেউতাক কৈছোঁ তই পাহাৰত যাব দিম তোক। আৰু এই বৰদালৰ তাৰো বহুত বেছি হৈ গৈছে। ই ডাঙৰটো হৈ কেনে একো বুজি নাপায়নে? বাচ্ছাকেইটাৰ লগত জঁপিয়াই থাকে। মামা, দেউতাক এনেকৈ নক'বা, বেয়াকৈ নক'বা না, দেউতাক ভালকৈ ক'বা, নহ'লে আমাৰ যোৱা কেঞ্চেল হ'ব।
বৰণ্ডাটো আমাৰ লগত থাকিব ন, কিয়নো টেনচন লৈছা? দেউতা যদি কয় যাবলৈ নালাগে তুমি কিন্তু ক'বা দেউতাক যে যাবলৈ দিয়ক। মই কিন্তু এইবোৰত নাই দে, তহঁতি যি কৰ কৰ। এই পাহাৰ চাহাৰত যোৱা কথা মই কিন্তু তোৰ দেউতাক ক'ব নোৱাৰো দে। তই যদি পাৰ যা কগৈ। এই নালাগে দিয়া, এই বৰণ্ডাই ক'ব দেউতাক যি ক'ব লাগে। হ'ব যা, হাত মুখ ধুই ল, তোক খাবলৈ দিওঁ। ভাইটি ক'ত যাওঁ তহঁতি? আমি এই বৰণ্ডা মই আৰু আমাৰ লগৰ কেইটা ভাবিছোঁ যে আজি আমি পাহাৰত মেগী পাৰ্টি কৰিবলৈ যাম। পুতলি বা, নহ'লে ব'লা না আমাৰ লগত তুমিও। যাব পাৰি পিছে, ময়ো ঘৰটোত সোমাই সোমাই বৰ হৈ গৈছোঁ। তেন্তে ব'লা, আমিতো যাব ওলাইছোঁ, তুমিও ব'লা আমাৰ লগত। বল পিছে, বৰণ্ডাটো যাবই ন? বৰণ্ডা যাব, নহ'লেনো আমাক ক'ত যাব দিব? তুমি পিছে অলপ দেউতাক কোৱা না আমি যাম বুলি, যদি যাব দিয়ে। তই মানে দেউতাক কোৱাই নাই? মই ক'লেনো ক'ত যাব দিব? বৰণ্ডাকে ক'ব দিছোঁ মই, বৰণ্ডা আৰু তুমি ক'লেহে যাব দিব। মই নকওঁ ৰ, বৰণ্ডাই ক'ব দে যি কয়। কি হ'ল তোমালোকৰ, ওলোৱা নাই? কি হ'ল বৰণ, ক'ত ওলোৱা কথানো কৈছা? কেলে আপুনি গম নাপায় নেকি? আজি যে আমি পাহাৰত গৈ মেগী পাৰ্টি কৰাৰ কথা। পাহাৰত গৈ মেগী পাৰ্টি কৰা এইটো ভাল কথা, পিছে কোনে কোনে? এই পোৱালীকেইটাক লৈ যাব নোৱাৰা দেই। হিতেশ দা, ইহঁতক নলৈনো মই কাৰ লগত মেগী পাৰ্টি কৰিম কওকচোন? ইহঁতৰ লগতেতো যাম। তোমালোকে মানে এইবোৰহে প্লেনিং কৰিছা? পিছে প্লেনিংটো কাৰ, তোমাৰ নে ইহঁতৰ? মোৰ ইহঁতৰনো কি কথা আছে, আমি গোটেইকেইটাই মিলি কেনে কৰিছোঁ আৰু প্লেনিংটো আমি যাম বুলি। নাই নাই, তোমালোকে যোৱা যদি যোৱা, দীপকে কিন্তু যাব নোৱাৰে দেই। দেউতা যাব দিয়া না, মই হোষ্টেলৰ পৰা অহাৰ পিছত তুমি ক'তো লৈ যোৱা নাই মোক ফুৰাব। মই ইহঁতৰ লগতে যাম মেগী পাৰ্টি কৰিব, মোৰ একদম বৰ লাগি গৈছে ঘৰত সোমাই সোমাই। ছোৱালী, তই মানে ইহঁতৰ লগত সেই পাহাৰৰ হাবিৰ মাজত যাব ওলাইছ? তহঁতৰ কি একো ভয় চয় নাই নেকি? ভয় কৰিব লগানো কি কথা, আমাৰ বৰণ্ডা আছে নহয় বডি বিল্ডাৰ। মোৰ আগতনো কোন আহিব? যোনে আহে একেবাৰে পিটিকা কৰি পেলাম। মই কিবা মানুহৰ কথা কৈ আছো নেকি? হাবিত কিমান ধৰণৰ জীৱ জন্তু থাকে। একো নহয় দিয়ক, কিমান মানুহে পাহাৰত গৈ কেনে পাৰ্টি কৰি থাকে, কিনো হয়, কাৰোতো একো নহয়। আৰু আজিকালি পাহাৰবোৰ সেনেকুৱা খালী আছে নেকি? চব মানুহৰ ঘৰেদি ভৰ্তি হৈ গৈছে, জীৱ জন্তু থাকিব জাগাই নাই। সেইবোৰ মই নাজানো, যি কৰা কৰা, কিন্তু সোনকালে ঘৰত উভতি আহিবা। 5টা বজাৰ আগত যাতে মই ঘৰত দেখো আৰু। হ'ব, ইমান চিঞৰিব নালাগে, সোনকালে আহি নাপালেহে পিঠি বহল কৰিম। হ'ব দিয়ক, আপুনি ইমান চিন্তা কৰিব নালাগে, মই লগত গৈ আছো নহয়, একদম আপুনি দিয়া টাইমতে আহি পাব। মজা লাগি আছে, ব'লা ব'লা সোনকালে খোজকাঢ়া। মোৰ ভৰি বিষত একেবাৰে ভৰিকেইটা কিবা হৈ গৈছে, উঠিব নোৱাৰিছো আৰু। নাই নাই, এতিয়া অহাৰ পিছত সেইবোৰ গ'লে নহ'ব দেই, এতিয়া যাবই লাগিব, উঠা উঠা। নহ'লে কি কোৱা, এখন জেগাতে বহি যাওঁ নেকি? জেগাডোখৰ বেয়া নহয়, বহিব পাৰি। তেন্তে ইয়াতে বহি যোৱা আৰু মেগী চেগী বনোৱা যোগাৰ কৰোঁ। বৰণ্ডা পানী আছেনে? পানী দিয়কচোন। আছে, ৰবা দিছোঁ। লোৱা। তেন্তে মই এতিয়া কাম কৰোঁ ৰবা, মই এতিয়া জুই খৰা ধৰোঁ। ধৰক। বাছ, এতিয়া জুই ধৰা হৈ গ'ল। এতিয়া ইয়াতে কেৰাহী চেৰাহী বহাই বনাম আৰু একদম। বাছ, এতিয়া মেগী হ'বই আৰু আমাৰ। মোৰ কিন্তু ভালো লাগি আছে আৰু অলপ অলপ ভয়ো লাগি আছে। ইমান হাবিৰ মাজত দূৰ দূৰণিলৈকে এটাও মানুহ দেখা নাই। ধুনু, তইনো কি ভয় কৰি আছ? ইয়াতনো ভয় কৰিব লগা কি আছে? মোৰতো বহুত মজা লাগি আছে। হ'ব, এতিয়া হৈ গ'ল আমাৰ মেগী। দিয়ক। 5টাৰ আগত কিন্তু ইয়াৰ পৰা উভতি যাব লাগিব। 4:30 মানতে ঘৰ গৈ পাব লাগিব আমি, নহ'লে দেউতাই আমাক একো কেতিয়াও আহিবই নিদিব, উল্টাই পিটিবহে। নিপিতে দিয়া, যাম নহয় সোনকালে। চবে পালা নহয় মেগী? পালো বৰণ্ডা। দিয়া এতিয়া খোৱা। ৱাও বৰণ্ডা, ইমান টেষ্টি হৈছে, বহুত মজা হৈছে। মই খাই চাইছো। ৱাও বৰণ্ডা, আপুনি ইমান মজাকে মেগী বনাব জানেনে? নহয়, এইটো হাবি আৰু পাহাৰৰ কামাল। হাবি আৰু পাহাৰত খালে এনেকুৱাই মজা লাগে। ইয়াতে বহি বহি জলকীয়া আৰু নিমখ দি ভাত খালে অমৃত খোৱা যেন লাগে। সঁচাই কিন্তু বৰণ্ডা বেলেগ মজা লাগিছে। নহ'লে বৰণ্ডা, আমি মাজে মাজে এনেকে আহি থাকিম দিয়ক পাহাৰত। পাৰি, মোৰো ভালে লাগে। পিছে তোমাৰ দেউতাহে কিবা কেংকেঙাই থাকে।
এই দেউতা সেইটো অভ্যাসে কিনো ক'ব। তেন্তে মোৰ মৰমৰ বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো অন কৰি দিব নাপাহৰিব। আৰু দেখিলে নহয় আজি আমি পাহাৰত আহি মেগী খালোঁ। তো ধন্যবাদ।